কি খবৰ মিছেছ ৰায়? এই ৰব ওচৰৰ দোকানত গৈছিলো, ভাবিলো এপাক মাত দি যাওঁ ঘৰত আহি পিনে। বহুত দিন দেখা নাই নহয়, আপুনিওচোন নোলায়ে। আৰু মাইনা ক'ত? মাইনাও দেখোন ঘৰৰ পৰা নোলায়, বহুত দিন হ'ল নহয়। মাইনা কি খবৰ? হা, কিমান ডাঙৰ হৈ গ'লা? কি কৰি আছা তুমি এতিয়া? গ্ৰেজুৱেশ্যন? ঠিকে আছে দিয়া। বিয়া দিবৰ হ'লেচোন মাইনাক। আছে নেকি কোনোবা ঠিক কৰি থোৱা? আজিকালি থাকেই নহয়, আজিকালি মডাৰ্ণ যুগ। থাকে যদি ক'বা আৰু আমাক নিজৰ বন্ধু বুলিয়ে ভাবিবা নে কি কয়? নাই মিছেছ ৰায়, ছোৱালীক বয়স থাকোঁতে বিয়া দিয়া ভাল। পঢ়া শুনাটো হৈ থাকিব। আমাৰ জনীক দিলো দেখা নাই, এই গ্ৰেজুৱেশ্যনটো কমপ্লিট হ'লে বিয়াটো দি দিব। ভাল ল'ৰা পালে, ধনী ঘৰৰ ল'ৰা চাই অকণমান চাওক। এতিয়া ছোৱালীৰ চাকৰি কৰা নকৰা সেইটোতো অপশ্যন দিয়কচোন, হয়নে নাই কওকচোন? কিবা ভুল গ'লো নেকি মই? বয়স থাকোঁতে বিয়া দিয়াটো ভাল। বাচ্চা কাচ্চাৰ কথাও আছে নহয়। এই বুঢ়ী হৈ বিয়া হ'লে পিছত বাচ্চা কাচ্চা নহ'ব, আৰু এক ঝামেলা। খুৰী, এইবোৰ কি কথা কৈ আছে আপুনি? আৰু মোৰ পাৰ্চনেল লাইফ লৈ কথা ক'ব লগা আপুনি কোন হয়? বাৰ লগত মোৰ কথা হয়তো, বা অকণো সুখত নাই। আপুনি পইচাৰ লোভত, চৰকাৰী চাকৰিৰ লোভতটো দি দিলে বাক। এতিয়া 10 টকা এটা খুজিলেও কথা শুনিব লগা হয়। চাকৰিটো কৰিব নিদিলে বাক আপুনি, জবৰদস্তি বিয়াটো দি দিলে ভাল ল'ৰা বুলি কৈ পিনে। নেক্সট যদি মোৰ লাইফ লৈ আপুনি কথা ক'ব লগা হয়, কথা কিন্তু বেয়া হৈ যাব, মই কৈ দিলোঁ। মোক দেখিছেনে নাই আজিকালি ছোৱালীৰ? কৈ দিছোঁ মিছেছ ৰায়, এই কিন্তু সাংঘাতিক হ'ব। সোনকালে ধৰি বান্ধি বিয়া দিয়ক ইয়াক। আমাৰ কিন্তু স্বভাৱ নাই বেলেগৰ পাৰ্চনেল লাইফ লৈ কথা কোৱাৰ। কি জানে সেই মোৰ ছোৱালীৰ কথা? কাম নাই। আহিছো। बम्मा बहन पे आ जाऊंगा मैं इनकी।